Hey guys, আজি আমাৰ ঘৰত শিৱ পূজা পাতিছে এণ্ড আপোনাক আজি মই দেখাম যে আমাৰ ঘৰত শিৱ পূজা কেনেকৈ পাতে। তাৰ আগত আপুনি বাহিৰৰ চিনেৰিটো এবাৰ চাই লওক, কি মজা চিনেৰি চাওকচোন, একদম পুৰা ৰ'দ চ'দ দি আছে, লাইক ইমানো ৰ'দ দিয়া নাই, অকণমান আন্ধাৰৰে সময় এতিয়া, বাট আপুনি চাওক ইমান ধুনীয়াকৈ মানে জিলিকি উঠি আছে, একদম কলগছ চলগছ আছে সেইফালে চাইড, এণ্ড লাইক মজা লাগিছে আৰু দেখিবলৈ চিনেৰিটো। তেনে এতিয়া শিৱ পূজা পাতিছে, আপোনাক চাইডটো এবাৰ দেখাই আহিছোঁ আপোনাক, এণ্ড এইফালেও চাইড কৰি আপোনাক দেখাই আহিছোঁ। চ' আপুনি কমেণ্টত ক'ব কেনেকুৱা লাগিছে, এণ্ড বছ কমেণ্টত আপুনি ক'ব কেনেকুৱা লাগিছে, হেছটেগ ৰক টিম্বাৰ লিখি দিব। চ' গাইজ লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল, এনেকুৱা ভিডিঅ' আহি থাকিব। চ' এতিয়া মই আপোনাক দেখাই আছোঁ। চ' এয়া আপুনি দেখিব পাৰে গাইজ, চ' এয়া মই এতিয়া আপোনাক 3D তৰিকিলে দেখিব, 3D দেখাবলৈ কাৰণে এটা হ'লৰ পৰা দেখাইছোঁ। আপুনি দেখিব পাৰে ইয়াতে বামুণে সেয়া কৰি আছে, তাতে আইতা বহি আছে, মোৰ বাইক চাইক আছে, আপুনি দেখিব পাৰে তাতে সেয়া শৰাই চৰাই কিবা দিয়া আছে লাইক, এণ্ড সেয়া আপুনি দেখিব, এখন আমাৰ থপনা হাঁহ মই আপোনাক ভালকৈ দেখাই আছোঁ। এণ্ড 3D তালিকাৰ কাৰণে মই আপোনাক হোল এটা দি দেখাই আছোঁ, আপুনি দেখিব পাৰে একদম হোলে দি দেখাই আছে আপোনাক 3D তালিকাৰ কাৰণে। চ' প্লিজ ছাবস্ক্ৰাইব, এণ্ড লাইক এয়া আপুনি দেখিব পাৰে মই আকৌ এটা 3D তালিকা বিচাৰি আনিছোঁ। এয়া হয় গ্ৰিলেদি আপোনাক দেখাই আছোঁ মই 3D তালিকা, আপুনি দেখিব পাৰে কি কৰি আছে এয়া। চ' এয়া মোৰ ছাইডত যোনজন আছে সেয়া মোৰ পাপা হয়, এণ্ড এয়া বামুণে কিবা কৰি আছে, সেয়া আমাৰ নামঘৰ হয়, এণ্ড লাইক কিবা কিটো সেয়া দি আছে আপুনি দেখিব পাৰে এয়া। এণ্ড বেছি জুম ইন কৰিলে না ধৰা ধৰা দেখা পায়, চবেই ইমান জুম ইন নাই কৰা, লাইক মই তোমাক দেখাম ভালকৈ বাৰু। চ' আপুনি দেখিব পাৰিছে, এণ্ড ওপৰত সেয়া আছে কি কয় দি দিছে এয়া, এয়া এইফালে আমাৰ আইতা বহি আছে আৰামছে একদম, এনে বামুণে এইফালে হেৰি কৰি আছে, এইবিলাক পূজা চূজা কৰি মানে পুথি পঢ়িব আৰু এতিয়া পুথি পঢ়াৰ পিছত কিন্তু প্ৰসাদ দিব, লাইক মোৰ পাপা হয় ছাইডত থকাজন। চ' এতিয়া মানে নাজানো কেনেকুৱা হ'ব আৰু বাছ আপুনি চাই থাকিব। চাওঁচোন বাৰু কি হয়। চ' এয়া আপুনি দেখিব পাৰে মোৰ দাদাই নৰ্মেলি পুথি হেৰি কৰি আছে, কিবা কৰে যে বামুণে যি ক'ব সেয়ে কৈ আছে কিবা। চ' মই আপোনাক দেখাইছোঁ কি কৰি আছে, দেন আপোনালোকে চাই থাকক এতিয়ালৈকে, এণ্ড জাষ্ট লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আছে এনেকুৱা আৰু ব্লগৰ কাৰণে। আপোনাক মই বৰ্তমান দেখাইছোঁ বাৰু এতিয়া কি কৰি আছে। চ' এয়া মই আপোনাক লৈ গৈ আছোঁ, লাইক ইয়াতে আছে। চ' আপুনি দেখিব পাৰিছে বহুত মজাকৈ, এণ্ড ইয়াতে যোনটো হয় মোৰ দাদা আৰু হেৰি আছে বামুণজন আছে, ইহঁতে হেৰি কৰি আছে মানে বামুণে মানে কৈ আছে মোক দাদাক এইবিলাক মন্ত্ৰ চন্ত্ৰ ক'বলৈ, মোক দাদাই কৈ আছে লাইক তেনেকুৱা আৰু কিবা কয়। লাইক দেখিব পাৰিছে চাগে আপুনি, এণ্ড সেয়াই আৰু কি ক'ব, এয়া নামঘৰ আপোনাৰ আমাৰ মানে আপোনাৰ নহয় আমাৰ নামঘৰ, তাৰপিছত আপোনাৰ নামঘৰ আমাৰো নামঘৰ। চ' এয়া হয় ক্ল'জ ৰেঞ্জ, ক্ল'জ মানে শ্বৰ্ট হয় এইটো। চ' ইয়াতে আপুনি দেখিব পাৰে পূৰা পুথি চুথি দিয়া আছে, লাইক এয়া মোৰ দাদাই হেৰি কৰি আছে, এণ্ড সেয়াই আৰু মানে ইমান ভালকৈ ইমান মানে ডাঙৰকৈ পতা নাই আৰু লাইক সৰুকৈ শিৱ পূজাটো পাতি থৈছোঁ লাইক, এণ্ড বৰ্তমান ইয়াতে কিবা পুথি চুথি পঢ়ি আছে। এণ্ড আপুনি বাছ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, যাতে আপুনি এনেকুৱা ভিডিঅ' পাই থাকে। ছাৰ আপুনি দেখিব পাৰিছে একদম জুম ইন কৰি কিনে বহুত মজাকৈ একদম। বেছি হেপী ইণ্ডিপেণ্ডেঞ্চ ডে টু অল অফ ইউ, মই আপোনাক ক'বলৈ পাহৰি গৈছিলোঁ ভিডিঅ'ৰ মাজত গৈছোঁ, চৰি। হেপী ইণ্ডিপেণ্ডেঞ্চ ডে টু অল অফ ইউ। আৰু এয়া হয় এতিয়া বৰ্তমান সন্ধিয়া হৈ আছে, এতিয়া বৰ্তমান সন্ধিয়াৰ 7 PM হৈ আছে। আপুনি ভাবিছে 7 PM ইমান আন্ধাৰ হোৱা নাই কিয়? চ' আমাৰ ইয়াতে এনেকুৱাই অসমত, মানে অসমত কি আপুনি কয় অসমীয়াত থাকে, মানে আমাৰ তেজপুৰত এনেকুৱাই লাইক আপুনি দেখিব পাৰিছে এয়া। সেয়া মোৰ দাদাই সেয়া কৰি আছে, দেন এয়া সেইবিলাক কৰি আছে, লাইক ভালেই বাৰু শিৱ পূজাটো পাতা। চ' আপুনি দেখিলে কেনেকৈ এতিয়া পূজা কৰি আছে, দেন এতিয়া যোনটো হয় পুথি পঢ়িব, দেন পুথি পঢ়াৰ পিছত প্ৰসাদ চসাদ বিলাব আৰু লাইক সেয়া মই আপোনাক ইমান বৰিং নকৰোঁ দেখাই কিনে।
চ' আপুনি লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো দেন বাই বাই চি ইউ আকৌ লগ পাই এনেকুৱা ভিডিঅ'ত আৰু নতুন ছিৰিজ আহি আছে হয় নতুন ছিৰিজ আহি আছে এই চেনেলটোতে ছিৰিজটোৰ নাম হয় ছেড লাইফ আৰু বহুত জলদি আহি আছে কামিং চুন আৰু সেই ফাৰ্ষ্ট যোনটো এপিছ'ড হ'ব সেইটো ৰক্ষা বন্ধনৰ ওপৰত হ'ব চ' আপুনি চাই থাকিব দেন বাই বাই চি ইউ